নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে আসাম টেট যিকেইজনে পাছ কৰিছে তেওঁলোকৰ মনত এটাই কল্পনা যে ডিস্ট্ৰিক্ট আমি কেনেকৈ সিলেক্ট কৰিম, বাকি এইবাৰ কাট অফ হাই হ'ব নেকি, তো মানে হায়াৰ যাব নেকি। তো তেনেকুৱা কুৱেশ্যনৰ মই কেইটামান আপোনালোকক যুক্তি দিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক যে আসাম টেট LP আৰু UP আসলতে এইবিলাকত আপুনি চাওক সিলেকশন কৰোতে মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে ডিস্ট্ৰিক্ট সিলেকশন কৰোতে অকমান ভালদৰে চাই চিতি কৰিব। কাৰণ চাওক যে ডিস্ট্ৰিক্ট সিলেকশন আসলতে আগতে যিকেইজন কেণ্ডিডেটে পাছ কৰিছিল তেওঁলোকৰ পৰা শুনা মতে বাকি তেওঁলোক তেনে কেণ্ডিডেটৰ লগত মই কন্টেক্ট কৰিছিলোঁ। কন্টেক্ট কৰাৰ পিছত মই এটা বস্তু গম পালোঁ যে তেওঁলোকে মোক এটা বস্তুই কৈছে যে ডিস্ট্ৰিক্ট সিলেকশন আসলতে এনেকুৱা কৰিব লাগে, ধৰক দুটা আসলতে চাব লাগে কোনটো ডিস্ট্ৰিক্টত ফাৰ্ষ্টত চাব লাগে কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট ভেকেন্ট আছে। তাৰ পিছত আপুনি চাব লাগে যে কোনটো আপুনি কেটেগৰীৰ হয়, কেটেগৰী মিলাব, তাৰ পিছত কোনটো ডিস্ট্ৰিক্টত কিমান খালি আছে এইখিনি চাব। চোৱাৰ পিছত তাৰ পিছত আপুনি চাব লাগে যে যদি যিকেইটা এতিয়া চাওক যে এনেকুৱা আছে যে কিছুমান ডিস্ট্ৰিক্টত অকমান বেছি পদ খালি আছে আৰু কিছুমানত কম। তো আসলতে আপুনি এটা বস্তু কৰিব লাগে ইয়াত মানে যে আপুনি ডিস্ট্ৰিক্ট সিলেকশনত দুটা ডিস্ট্ৰিক্টত আপুনি ধৰক বেছি থকা ডিস্ট্ৰিক্টত এপ্লাই কৰি দিলে, তাৰ পিছত এটা অকমান কম থকাত কৰিব লাগে। তো মই এনেকে যে কৈছো এটো মই মোৰ ফালৰ পৰা আপোনালোকক সাজেশন দিছো মানে কিয় কৰিব লাগে চাওক যে বেছি টকা ডিস্ট্ৰিক্টত সবে তাত এপ্লাই কৰে, আমি এটো গম পাও। আজিকালি মানুহে নিবিচাৰে যে এটো ডিস্ট্ৰিক্টত মই নাযাও তেনেকে কোনেও নকয়। তো সেই কাৰণে আমি কাম কৰিব লাগে যে দুটা ডিস্ট্ৰিক্টত আপুনি বেছি টকা দিলে আৰু এটাত অকমান কম টকা দিব। মানে চাওক যেটো ডিস্ট্ৰিক্টত বেছি পোষ্ট খালি হৈছে তাত মানে বহুতে গৈ তাত এপ্লাই কৰে, হয় না নহয়। তো বেছি এপ্লাই কৰাৰ লগে লগে তাত মানে কি ধৰক অকমান কাট অফটো বাঢ়ি যায়, এটো সবে আমি সবে গম পাও। আৰু যিকেটা ডিস্ট্ৰিক্টত পোষ্ট কম মানুহে ভাবে যে এটোত পোষ্ট কম এটোত ৰিস্ক হৈ যায় সেইকাৰণে এপ্লাই নকৰো। কিন্তু যদি আপুনি দুটা ডিস্ট্ৰিক্টত বেছি থকাত কৰিলে তাৰ পিছত এটাত অকমান কম থকাত কৰিলে তেনেকুৱা কৰিলে মানে কি লাকত আপোনাৰ যদি হেৰি হয় তো মাৰ্কে যদি কভাৰ কৰে তেনেকৈ আপুনি পাই যাব। ইয়াত মই আৰু এটা কথা কওঁ যে বেছি থকা আসলতে যিকেইটাত বেছি পোষ্ট আছে এইকেইটাত চাবচোন আপোনালোকে ধৰক মেৰিট লিষ্ট ওলোৱাৰ পিছত মোক আপোনালোকে ক'ব তেতিয়া যে দাদা হয় আপুনি একচুয়ালি হেতুৱে যদি এনেকে কম্বিনেশন কৰি যদি আমি এপ্লাই কৰো তেতিয়ালে আমাৰ কাৰণে বহুত ভাল। তো আৰু যদি চাওক মানে আপোনালোকে ৰিস্ক ফেক্টৰটো আছে ইয়াত মই এটা বস্তু কওঁ যে ৰিস্ক ফেক্টৰ। তো ৰিস্ক ফেক্টৰ কি আহি যায় চাওক যদি আপুনি গুটি কেটা বেছি টকাত কৰিলে তো অকমান ৰিস্ক আহি যায়, বাকি বেছি গুটি কেটাত কম টকাত কৰিলে তাতো ৰিস্ক। তো তাতকে আপুনি যদি এনেকে কৰে কম্বিনেশন কৰি কৰে দুটা ধৰক বেছি টকাত কৰিলে এটা অকমান কম টকাত কৰিলে তেতিয়ালে ৰিস্ক ফেক্টৰটো অকমান কমি যায় বুলি মই ইয়াত কম, ঠিক আছে। আৰু মই আপোনালোকক জনাও যদি মোৰ চেনেলটো কোনোবা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ বন্ধুসকল আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। তো তাৰ পিছত মই এতিয়া আহিম যে ইয়াৰ পিছত মই এতিয়া আপোনালোক চাওক যে পাছ কৰা কেণ্ডিডেট সকলক লাৰ্নিং উইথ জিচিচিয়ানৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছো। চাওক যে আসলতে পাছ কৰা কেণ্ডিডেটক লৈ মাতমতা এটাই চেনেল আছে, এটো আছে লাৰ্নিং উইথ জিচিচিয়ান। আৰু বাকি যিকেইটা ধৰক আপোনাৰ ইউটিউবত আপোনালোকে তেনেকে পাইছে চাগে বহুতে, কিন্তু আগতে ধৰক তেওঁলোকে বিভিন্ন ধৰণৰ বিতৰ্ক কৰিব চেষ্টা কৰিছিল আসলতে। তো মই আপোনালোকক এটা বস্তু কওঁ যদি আপোনালোকে এইটো চেনেলৰ দ্বাৰা অকমানো উপকৃত হয় মই তাতে নতুন আনন্দিত হ'ম। সব সময়তে আপোনালোকৰ পক্ষত থাকিম, পাছ কৰা কেণ্ডিডেটৰ পক্ষত থাকিম বুলি ইয়াত মই কৈ থৈছো। আৰু আপোনালোকৰ যদি কিবা প্ৰবলেম হয় তেতিয়ালে মোক কমেন্টছ বক্সত জনাব, তেতিয়ালে মই সেই প্ৰবলেম কেটা সলিউশন আপোনালোকক দি যাব চেষ্টা কৰিম। সকলোৱে ভালে থাকক, সুস্থ থাকক এইখিনি কামনা কৰি মই আজি ইমানতে বিদায় লৈছো আৰু পৰৱৰ্তী ভিডিঅ'ত পিছত লগ পাম। তো ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। থেংক ইউ। জয় আই অসম।